আমার দক্ষ ছাত্র নেতাকে কিছু রাজনৈতিক দলে আমার মাজত বেল ভাঙি আমার খান খান কৰি ভাই মুছলমানসকলক কি কৰিছে? লাফিকুল ইছলামৰ দৰে জনপ্ৰিয় নেতাক হত্যা কৰি যোৱাটো এইখন ৰাজ্যত অতি দুৰ্ভাগ্যজনক কথা। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 2টা বছৰে হত্যাকাৰীক ধৰিব নোৱাৰাটো তাতকৈ গুৰুত্বপূৰ্ণ আৰু লজ্জাজনক কথা। কিন্তু লাফিকুল ইছলামক হত্যা কৰা হ'ল কেৱল মাত্ৰ লাফিকুল ইছলাম এজন ব্যক্তি বা এজন যুৱক নাছিল। সমগ্ৰ অসমৰ লগতে সংখ্যালঘু মানুহক প্ৰতিনিধিত্ব কৰিছিল। সংখ্যালঘু মানুহৰ আশা আকাংক্ষা, অভাৱ অভিযোগ, সংখ্যালঘু মানুহৰ সমস্যা, এই আটাইবিলাকেই লাফিকুল ইছলামে প্ৰতিনিধিত্ব কৰিছিল। গতিকে কেৱল মাত্ৰ লাফিকুল ইছলামকে হত্যা কৰা হোৱা নাই, লাফিকুল ইছলামৰ হত্যাৰ লগে লগে সংখ্যালঘু মানুহৰ যি আশা আকাংক্ষা, অভাৱ অভিযোগ, সংখ্যালঘু মানুহৰ যি সমস্যা, সেই সমস্যাৰ আজি হত্যা কৰা হৈছে। গতিকে মই ভাবোঁ যে CBIৰ দৰে তদন্ত হৈ আছে, তাৰ পিছতো কেৱল মাত্ৰ এজন হত্যাকাৰীক ধৰিব নোৱাৰাটো ভাৰতবৰ্ষৰ CBI বা অসমৰ কাৰণে অতি লজ্জাজনক কথা। মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা পুনৰ দাবী জনাইছোঁ, অনতি বিলম্বে লাফিকুলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কৈছিল আমি উইথিন 15 ডেজৰ ভিতৰত তেখেতৰ হত্যাকাৰীক আমি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিম। কিন্তু 15 দিনটো দূৰৰ কথা, আজি 2 বছৰ অতিক্ৰম হৈ গ'ল, কিন্তু তেখেতক কোনো পৰ্যায়ে এৰেষ্ট কৰিব নোৱাৰিলে। আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতক একচুৱেলি চৰকাৰৰ ছত্ৰ ছায়াতে তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতসকলৰ হত্যাকাৰীক আজিৰ ডেটতো চৰকাৰে ৰক্ষণাবেক্ষণ দি আছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আমি এতিয়া চৰকাৰক সকীয়াই দিছোঁ, তেখেতসকলে যদি অনতিপলমে এই দুষ্কৃতিকাৰীক উপযুক্ত এৰেষ্ট কৰি উপযুক্ত শাস্তি নিদিয়ে, তেনেহ'লে ABMCয়ে কিন্তু অনাগত দিনত একদম বিক্ষোভভাৱে আন্দোলন গঢ়ি তুলিব। যি আন্দোলনৰ পৰিস্থিতি ভয়াৱহ হ'লে তাৰ কাৰণে জগৰীয়া হৈ থাকিব অসম চৰকাৰ তথা BDC চৰকাৰ। ইয়াত কোনো কম্প্ৰমাইজ নাই। মুখ্যমন্ত্ৰী আপোনালোকক কৈছিল যে দোষী ব্যক্তি কি কৈছে? নাই, মুখ্যমন্ত্ৰী তৎকালীনভাৱে আমাক মাতি লৈ নি মুখ্যমন্ত্ৰী বাসভৱনত আমাক বহুৱাই কৈছিল আপোনালোকে 15 দিন ৱেইট কৰক, আমি SIT গঠন কৰি দিছোঁ। SITয়ে এই বস্তুখিনি 15 দিনৰ ভিতৰত এটা জল স্পষ্ট হৈ যাব যে তেখেতক কোনো হত্যা কৰিছে আৰু হত্যাকাৰীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। আপোনালোকে ধৈৰ্য ধৰক। আমি 15 দিন নহয়, 2 মাহ নহয়, 2 বছৰ ৱেইট কৰিলোঁ, কিন্তু এতিয়ালৈকে তেখেতক হত্যাকাৰীক কোনো পৰ্যায় এৰেষ্ট নকৰিলে। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা BDC চৰকাৰক সকীয়াই দিছোঁ, তেখেতসকলে যি হত্যাকাৰীক ৰক্ষণাবেক্ষণ দি আছে এইটো বাদ দি তেখেতসকলক উদাৰতা দেখাই দিয়ক যে নাই, আমি হত্যাকাৰীক প্ৰকৃত অৰ্থত আমি হত্যাকাৰীক এৰেষ্ট কৰিছোঁ আৰু তেখেতক দৃষ্টান্তমূলক শাস্তি দিছোঁ। অন্যথা কিন্তু আগত দিনত BTC ইলেকশ্যন আহি আছে, ইয়াৰ প্ৰত্যুত্তৰ চৰকাৰে যে পাব এইটো নিশ্চিত।